যদি আপোনাৰ ঘৰতো আছে সৰু শিশু, এটলিষ্ট এই 5টা প্লান্টছ আপোনালোকৰ ঘৰতো লগাই ৰাখিব। তাৰে প্ৰথমটো হৈছে এল'ভেৰা, যাক এল'ই বাৰ্বাৰেণ্টিছ আৰু আমাৰ ভাষাত ছালকুঁৱৰী বুলি কওঁ। এল'ভেৰা ৰেগুলাৰলি ইউজ কৰিব পাৰি স্কিনত আৰু চুলিত ইউজ কৰিলে ড্যান্ড্ৰফ আৰু শুকনিৰ প্ৰব্লেম কমি থাকে। তাৰ লগতে স্কিনটো হৈ থাকে ধুনীয়া, স্কিনত হিট ৰেছ, গৰমৰ কাৰণে হোৱা সমস্যা, প্ৰিকলছ, ঠাণ্ডাৰ দিনত হোৱা যিটো আপোনাৰ ফাংগাল ইছ্যুজ থাকে, খজুৱতি থাকে বা খৰ খজুৱতি, এনেকুৱা ধৰণৰ সমস্যাবিলাক দূৰ হৈ থাকে। তাৰ লগতে এল'ভেৰাত থাকে কিছুমান বিশেষ গুণ, যাৰ কাৰণে যদি এইটো আপুনি মৌখিকভাৱে জুচ বনাই খায় তেতিয়াহ'লে কনষ্টিপেশ্যনৰ প্ৰব্লেম ছল্ভ হয়, লগতে ব্লাড পিউৰিফিকেশ্যন বহুত ভাল দৰে কৰে। নেক্সট হৈছে ব্ৰাহ্মী বা বেকপামুনিৰি। বেকপামুনিৰি ADHD যিবিলাক চিমটম থাকে সেইবিলাক বহুতখিনি কমাই ৰাখে, মেমৰি ভাল কৰে, ষ্ট্ৰেছ আৰু এনজাইটি ৰিলেটেড যিবিলাক সৰু বেবিজবিলাকত প্ৰব্লেম থাকে বা টডলাৰবিলাকৰ প্ৰব্লেম থাকে সেইখিনি ছল্ভ কৰে, সেইখিনি নাইকিয়া কৰি দিয়ে যদি আপুনি ডেইলি খুৱাই থাকিব পাৰে। তাৰোপৰি বদহজম আৰু লিভাৰৰ প্ৰব্লেমৰ কাৰণে যেতিয়া খাব নোৱাৰা হয় শিশু, সেইবিলাকতো সমস্যাটো খুব ভাল ফল দেখুৱায়। আৰু যদি আপুনি ব্ৰাহ্মীটো তেলত ভাজি সেই তেলটো মাথাত আৰু স্কিনত ঘঁহে তেতিয়াহ'লে চুলি আৰু ছালো ধুনীয়াকৈ ৰাখিব পাৰে। আয়ুৰ্বেদত ব্ৰাহ্মী শাকটো এনেকুৱা কিছুমান মেডিচিন বনোৱাত, কম্পাউণ্ড মেডিচিন বনোৱাত ব্যৱহাৰ হয়, যিবিলাক ঔষধ একচুৱেলি এলজাইমাৰ ডিজিজ, বুঢ়াকালত যিটো পাহৰি যোৱা বেমাৰ আছে সেইটো, মিৰ্গী বেমাৰ, এজমা বেমাৰ আৰু শ্বাস সম্বন্ধীয় বিভিন্ন প্ৰব্লেমবিলাকত ছল্ভ কৰিব পাৰে। এনেকুৱা ধৰণৰ ঔষধতো ব্যৱহাৰ কৰা যায়। ব্ৰাহ্মী শাক সঘনাই শিশুৰ খাদ্যত ৰাখিব পাৰিলে ইমিউনিটি বুষ্টাৰৰ কাম কৰে, গতিকে ইনফেকশ্যনো নিজৰ দেহৰ পৰা দূৰত ৰাখে। নেক্সটটো হৈছে পুদিনা বা পদ্মা শাক বা মেন্থাছ পিকাটা। পদ্মা শাক আমাৰ বহুতে বহুত ভাল পায়। পদ্মা শাকৰ গুণ হৈছে ডাইজেষ্টিভ ছিষ্টেম, মানে আমাৰ যিটো পাচন তন্ত্ৰ আছে সেইটোৰ হেল্থৰ কাৰণে, ৰিলিফৰ কাৰণে ভাল। স্পেচিয়েলি যেতিয়া কিবা অহজম হয়, বেছিকৈ খোৱা যায় বা কিবা ইনকম্পেটিবল বস্তু যিটো একেলগে খাব নালাগিছিল হয়তো সেইটো খোৱা যায় আৰু পেট উফন্দি ধৰে, এনেকুৱা ক্ষেত্ৰত পুদিনা শাকে বহুত ভাল ফল দেখুৱায়। কনষ্টিপেশ্যন ৰিলিফ কৰে, ইয়াতেও মেইনটেইন গুণৰ প্ৰভাৱ দেখা যায়। পুদিনাৰ ৰেগুলাৰ ব্যৱহাৰ কৰিব পাৰিলে চুলি আৰু ছালো ধুনীয়া হৈ থাকে। বমি হোৱা বা বমি ভাৱ যিটো সৰু ল'ৰা ছোৱালীত দেখা যায়, তাতো কিন্তু পুদিনাই বহুত ভাল কাম দেখুৱায়। টোপনি ভাল কৰে, মেণ্টেল ষ্ট্ৰেছটো কমাই আনে আৰু যিবিলাক আমাৰ মুডটো আপলিফ্ট কৰি ৰাখে। গতিকে সৰু বেবিজবিলাক যদি ভাত খাব পৰা নাই বা জ্বৰ হৈ গৈছে, খাব মন কৰা নাই বা পেটৰ কিবা গণ্ডগোল চলি আছে, তেনেকুৱা ক্ষেত্ৰত বা পেটৰ বিষ হৈছে বা গাৰ বিষ হৈছে, তেনেকুৱা ক্ষেত্ৰতো পুদিনাৰ চাটনি, পুদিনাৰ কাৰী নহ'লে পুদিনা গৰম পানীত অকণমান উতলাই সেই পানীটোত অকণমান মৌজোল মিহলাই তেনেকৈও খুৱাব পাৰি। তেনেকুৱা খোৱালেও সিহঁতৰ এটা ছেডেটিভ কোৱালিটি এটা থাকে, মানে টোপনি যোৱা এটা তাতে গুণ থাকে, যিটো নেকি কাৰণে টোপনিটো ভাল হয়, বডি ৰিলিফ পায়, ষ্ট্ৰেছটো কমাই আনে আৰু মুডটো আপলিফ্ট কৰাৰ কাৰণে বেবিটো সোনকালে ভাল পায়। তাৰোপৰি যদি শ্বাস কফৰ প্ৰব্লেম হৈ আছে, নাকটো খুব বেছি ব্লক হৈ আছে, তেতিয়াও গৰম পানীত পুদিনা দি কিনে সেইটো ইনহেল কৰিব দিব পাৰি, সেইটো গোন্ধটো ল'ব দিব পাৰি। পুদিনা যদি পানীত বইল কৰা যায় আৰু সেই পানীৰে যদি কুলু কৰা যায় তেতিয়াহ'লে দাঁতৰ বিষ, স্পেচিয়েলি সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বহুতখিনি কমি আহে। কাণৰ বিষ বা ডিঙিৰ বিষ হৈ থাকিলেও পুদিনা পাতটো ভালকৈ থেতেলাই তাৰ ৰসটো উলিয়াই সম পৰিমাণে মৌজোল মিহলাইও খাব পাৰে। 4 নম্বৰটো হৈছে তুলসী বা অচিমাম চেংটাম। তুলসীৰ কেইবাটাও প্ৰজাতি আছে। কৃষ্ণ তুলসী প্ৰায়ভাগে ব্যৱহাৰ হয়, কিন্তু শ্বেতা তুলসীও ইউজ কৰিব পাৰি। এতিয়া তুলসীৰ গুণাগুণ হৈছে প্ৰাণবাহক শ্ৰোতাৰ লগত, তাৰমানে আমাৰ হাৰ্টৰ লগত, আমাৰ হাওঁফাওৰ লগত আৰু আমাৰ চৰ্দি ৰিলেটেড যিবিলাক এইলমেণ্ট আছে তাত বহুত ভাল ফল দেখুৱায়। আমাৰ লাংছবিলাক ষ্ট্ৰং কৰি ৰাখে আৰু যদি পানীত বইল কৰি খোৱা যায় তেতিয়াহ'লে ডাইজেশ্যনো ভাল কৰে, আমাৰ ইমিউনিটি ষ্ট্ৰং কৰে আৰু ব্লাড পিউৰিফিকেশ্যনৰ বহুত ভাল ফল দেখুৱায়। তুলসী ৰস, আদা ৰস আৰু অকণমান জালুক মৌজোলৰ লগত মিহলাই খোৱালে সৰু বেবীৰ ক্ষেত্ৰত যিবিলাক কফ থাকে সেইবিলাক ইজিলি কমাই নিব পাৰি। আৰু যদি চৰ্দি লাগি থাকে তেতিয়া আপুনি পিপলি, তুলসী, জালুক আৰু আদা এই গোটেইখিনি বস্তু একেলগে খুন্দি 2 কাপ পানীত দিব। 2 কাপ পানীটো কমাই আনি 1 কাপ হোৱাৰ পিছত অকণমান কুহুমীয়া ঠাণ্ডা হোৱাৰ পিছত তাত মৌজোল মিহলাই খাব দিলে চৰ্দি তৎক্ষণাতে ভাল পায়। ক'ৰবাত লোম পিটিকা বা পিম্পল বা হালমইনা এনেকুৱা ধৰণৰ সমস্যা যদি থাকে তাতো অকণমান তুলসীৰ ৰসটো ভেচলিনৰ লগত মিহলাই যদি লগাই থৈ দিয়ে পিম্পলছটো নেক্সট দিনা ৰাতিপুৱালৈকে কমি যাব। শেষৰটো হৈছে মচুন্দৰী, যিটো দেখিবলৈ হাৰ্টৰ আকাৰৰ নিচিনা আৰু ছিঙি যেতিয়া আপুনি মুখত দিব তেতিয়া আপুনি কেঁচা মাছৰ অকণমান গোন্ধ পাব পাৰে।
গতিকে এই শাকটোক মস্তিষ্কগন্ধা বুলি আয়ুৰ্বেদত চিনাক্তকৰণ কৰা গৈছে আমাৰ বহুতেই চিনি নাপায় যদি আপুনি এই শাকটো মই আপোনালোকক দেখাই দিয়াটো বিচাৰিছে চিনাকি হোৱাৰ কাৰণে মোক কমেণ্ট বক্সত লিখিব পাৰে এন্টিভাইৰাল আৰু এন্টিবেক্টেৰিয়েল প্ৰপাৰ্টিজ বহুত হাই কোৱালিটি থাকে পেটৰ যিবিলাক কমপ্লেইনৰ কাৰণে আপুনি এন্টিবায়টিক খাব লাগে স্পেচিয়েলি O2 খাব লাগে আমাৰ বহুতে খাওঁ অফ্লক্সাচিন আৰু নিডাজল নহলে আমি মেট্ৰন খাওঁ এনেকুৱা ধৰণৰ ঔষধ নাখায় আপুনি মছন্দৰী খালে কমতে ভাল পাব আৰু এন্টিবায়টিক ৰেজিস্ট্যান্স যিবিলাক প্ৰবলেম থাকে সেইবিলাকৰ পৰা বাচি থাকিব কো তাৰে সাইড ইফেক্টটো নাথাকে কিবা ধৰণৰ যদি গেষ্ট্ৰোএন্টাৰাইটিছ হৈছে তাৰ মানে পেটত কিবা ভুল খায় বেয়া খায় ইনফেকশন হয় যদি লুজ মোশন হৈছে তাত কলেৰাটো ইভেন বহুত ভাল ফল দেখুৱাইছে বুলি কিছুমান ষ্টাডিজত কোৱা আছে চৰ্দি কাহ ইত্যাদি ব্যৱহাৰ কৰিবলৈ মছন্দৰীৰ শাকটো হেকি থেতেলাই লৈ তাত পুদিনা জালুক আদা আৰু নিমখ একেলগে মিহলাই বটা হিচাপে খাব পাৰি পোক পৰুৱাই যদি কামুৰে মহে কামুৰিছে পৰুৱাই কামুৰিছে বৰলে কামুৰিছে অতি বিষ সেইখিনি জেগাটো মছন্দৰীৰ শাক অকণমান থেতেলাই পিহি লগাই দিলে আৰাম পায় কৰবাত আসুৰ খাইছে কৰবাত ছাল হৈছে যিটো সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত প্ৰায় দেখা যায় এনেকুৱা জেগাটো মছন্দৰীৰ পাতখিলা ভালকৈ ধুই থেতেলাই তাৰে ৰসটো লগাই দিলে সোনকালে আৰাম পায় এই গোটেই 5 বিধ প্লান্ট বহুত ভালদৰে আপুনি আপোনাৰ টাবতে লগাই ল'ব পাৰিব ইজিলি হয় পুদিনা ব্ৰাহ্মী আৰু মছন্দৰী শাকত আপুনি ৰেগুলাৰলি মাটিটো অকমান ভিজা হৈ থাকিলে ভাল গতিকে ৰেগুলাৰলি ৰাতিপুৱা গধূলি পানী দিব লাগিব এল'ভেৰাত সঘনে পানী নিদিলেও হয় ভিতৰত ৰাখিবলৈ বহুত ধুনীয়া আৰু তুলসীটো গৰম দিনত দিনটোত এবাৰ আৰু যেতিয়া ঠাণ্ডা দিন চলি থাকে দুদিন তিন দিনত এবাৰ পানী দিলেও ধুনীয়াকৈ চলি যাব গতিকে আপোনালোকে চেষ্টা কৰিব যে এটলিষ্ট এই 5 বিধ আপোনালোকৰ ঘৰত ৰাখক আৰু আপোনালোকৰ শিশুৰ যতনত ব্যৱহাৰ কৰিব পাৰিব ভিডিঅ'টি চাই যদি ভাল পাইছে কাইণ্ডলি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব মোৰ চেনেলত এনেকুৱা ধৰণৰ ভিডিঅ'জ আৰু বহুত আছে চাই থাকিবলৈ সাবস্ক্ৰাইব কৰি লওক আমি আগলৈ আকৌ লগ পাম তেতিয়ালৈকে ষ্টে কানেক্টেড ষ্টে সেফ